हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ মই বিজ্ঞানৰ আন এটা ভিডিঅ' লৈ মই তোমালোকৰ সন্মুখত উপস্থিত হৈছোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালকৈ চাবা মনোযোগেৰে চাবা ইয়াৰ আগৰ ভিডিঅ'ত মই পাৰ্ট 5 লৈকে কভাৰ কৰিছোঁ সো আজি কি কৰিম আজিৰ বিষয় খণ্ড 5 ৰ পুনৰ আলোচনা তাৰপিছত আমি নতুনকৈ আজি শিকিম জাৰণ বিক্ৰিয়া বিজাৰণ বিক্রিয়া জারণ বিজারণ বা রেডক্স বিক্রিয়া ক্ষয়ী ভবন রেনসিডিটি বা দুর্গন্ধিতা তো সক্রিয়তার শ্রেণী পার্ট 5 আমি পড়িছিলো ধাতুর সক্রিয়তার শ্রেণী ধাতুর সক্রিয়তার শ্রেণীটো কি আছিল যে ধাতুবিলাকক সিহতৰ সক্রিয়তার নিম্ন ক্রমত সজাই যি শ্রেণী পোৱা যায় তাক ধাতুৰ সক্রিয়তার শ্রেণী বুলি কোৱা হয় যেনেকৈ আমি পড়িছিলো কি পছকেমে এজি আলেহা কমাসিগো পতে পটাসিয়াম সতে সোডিয়াম केते कैल्शियम मेते मैग्नीशियम पसोकेमी ए ते एल्यूमिनियम जीते जिंक लेते लेड हाथे हाइड्रोजन कोते कपार मते मार्क्यूरी सीते सिल्वर जीते गोल्ड सो पसोकेमी एजियालेहा कमासिगो तुम्हारे केनेके मनत राखिब पारा एतिया तार पिছত आमी पढिसिलो कि अपहरण बिक्रिया कि আছিল जी रासायनिक बिक्रियात कम सक्रिय मौल एटाই गठन करा যৌগৰ ওচৰত যদি এটা বেছি সক্ৰিয় মৌল আহে তেতিয়ালে কি কৰে বেছি সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলটোক আতৰাই তাৰ ঠাইত নিজে বহে সো ইয়াকে কি বিক্ৰিয়া বুলি কোৱা হয় অপহৰণ বিক্ৰিয়া সো ধৰা আমি এনেকুৱা ধৰিব পাৰো যে ধৰা মই বহিছো ইয়াতে চেয়াৰ এটাত মই বহিছো ইয়াৰ ওচৰত যদি মোৰ ওচৰত যদি এটা মোৰ শিক্ষাগুৰু আহে তেতিয়া সেই শিক্ষাগুৰু মতকৈ পাৱাৰফুল সেই কাৰণে কি হ'ব শিক্ষাগুৰু আহাৰ কাৰণে মই তেখেতক চেয়াৰখন এৰি দি তেখেতক বহিব দিব লাগিব সো এইটো হৈছে আমাৰ অপহৰণ বিক্ৰিয়া আশা কৰো বুজিব পাৰিছা তাৰ পিছত আমি পঢ়িছিলো দ্বি অপহৰণ বিক্ৰিয়া যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাক কোৱা হয় দ্বি অপহৰণ বিক্ৰিয়া আমি এক্সাম্পল লৈছিলো যে বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট এই দুটা ৰিঅ্যাকশন কৰিব দিলে কি হয় বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড সৃষ্টি হয় তাৰ পিছত আমি পঢ়িছিলো অধক্ষেপণ বিক্ৰিয়া যি ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপৰ সৃষ্টি হয় তাক অধক্ষেপণ বিক্রিয়া বুলি কোৱা হয় সো এই এক্সাম্পলটো এই কি হয় আমাৰ অধক্ষেপণ বিক্রিয়াৰ উদাহৰণ হয় তো আশা কৰো তোমালোকে এইখিনি বুজিব পাৰিছিলা এতিয়া আজিৰ যেটো বিষয় আজিৰ আমাৰ বিষয় হৈছে জাৰণ বিক্রিয়া বুলিলে কি বুজা জাৰণ বিক্রিয়া কাক বলে যি ৰাসায়নিক বিক্রিয়াত অক্সিজেন যোগ হয় যি ৰাসায়নিক বিক্রিয়াত অক্সিজেন যোগ হয় অথবা হাইড্রোজেন আঁতৰি যায় আমি এটো ক'ব পাৰো যে ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন যোগ হয় অথবা হাইড্রোজেন আঁতৰি যায় তাক জাৰণ বিক্ৰিয়া বুলি কোৱা হয় যেনে যিকোনো অক্সিজেন যোগ হোৱা যিকোনো বিক্ৰিয়াকে জাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব যেনে কাৰ্বন প্লাস অক্সিজেন কি হয় কাৰ্বন ডাই অক্সাইড বা আমি ক'ব পাৰো ম্যাগনেসিয়াম প্লাস অক্সিজেন কি সৃষ্টি হয় ম্যাগনেসিয়াম অক্সাইড তো এইবিলাক হৈছে জাৰণ বিক্ৰিয়াৰ উদাহৰণ তেতিয়া নেক্সট আমি পঢ়িম বিজাৰণ বিক্ৰিয়া এই বিক্রিয়াটো আমি এতে স্টাডি কৰিম বিজারণ বিক্রিয়া যি রাসায়নিক বিক্রিয়াত হাইড্রোজেন যোগ হয় অথবা অক্সিজেন আঁতৰি যায় তাক বিজারণ বিক্রিয়া বলে ইয়াৰ এক্সাম্পল উদাহৰণ যি ৰাসায়নিক বিক্ৰিয়াত হাইড্রোজেন যোগ হয় সো হাইড্রোজেন যোগ হোৱা বিক্রিয়া আমি নাইট্রোজেন প্লাস হাইড্রোজেন ক'ব পাৰো লগ হলে কি হ'ব NH3 অ্যামোনিয়া সৃষ্টি হয় তো এইটো হৈছে আমাৰ এটা বিজারণ বিক্রিয়ার উদাহরণ যি রাসায়নিক বিক্রিয়াত হাইড্রোজেন যোগ হয় আমি এনেদৰে ক'ব পাৰো কার্বন প্লাস হাইড্রোজেন লগ লাগি কি হয় মিথেন সৃষ্টি হয় সো এই বিক্রিয়াবিলাক হৈছে আমাৰ বিজারণ বিক্রিয়াৰ উদাহৰণ তেতিয়া নেক্সট আহিব আমাৰ তো এইটো তোমালোকে ভিডিওটো পোষ্ট কৰি উঠাই লবা এতিয়া নেক্সট মই দি আছো তোমালোকক বিজারণ ৰেডক্স বিক্রিয়া এইটো কাক কোৱা হয় যি ৰাসায়নিক বিক্রিয়াত জারণ আৰু বিজারণ একেলগে সংঘটিত হয় যি রাসায়নিক বিক্রিয়া জারণ আৰু বিজারণ একেলগে
সংঘটিত হয় তাক জারণ বিজারণ বা রেডক্স বিক্রিয়া বলে। যি রাসায়নিক ক্রিয়া জারণ আর বিজারণ একেলগে সংঘটিত হয় তাক রেডক্স বিক্রিয়া বলা হয়। তো এনেকুৱা আমাৰ কিছুমান বিক্ৰিয়া আছে যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয়, যেনে কপাৰ অক্সাইড প্লাছ হাইড্ৰজেন, এইটো লগ লাগি আমাৰ কি হয়, লগ লাগিলে কপাৰটো এক্সট্ৰা হৈ যায় প্লাছ পানী সৃষ্টি হয়। সো এইটো ৰিয়েকশ্যন চোৱা, এই ৰিয়েকশ্যনত কি হৈছে, কপাৰ অক্সাইডৰ পৰা কপাৰটো অক্সিজেনটো আঁতৰি গৈছে, গতিকে এইটোক আমি কি ক'ব পাৰোঁ, এইটোত কি হৈছে বিজাৰণ, এই বিক্ৰিয়াটো হৈছে বিজাৰণ। আৰু ইয়াতে কি হৈছে হাইড্ৰজেনৰ সৈতে অক্সিজেনটো লগ লাগি কি হৈছে পানী সৃষ্টি হৈছে, এইটো হৈছে আমাৰ জাৰণ। এই পাৰ্টটো হৈছে আমাৰ জাৰণ বিক্ৰিয়া। সো কপাৰ অক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে, এইটো হৈছে কপাৰ সৃষ্টি হৈছে, এইটো হৈছে বিজাৰণ। আৰু হাইড্ৰজেনৰ সৈতে অক্সিজেন লগ লাগি কি সৃষ্টি হৈছে, পানী সৃষ্টি হৈছে, গতিকে এইটোৰ জাৰণত অক্সিজেন যোগ হৈছে, ইয়াতে অক্সিজেন বিয়োগ হৈছে। সো এইটো আমি ক'ব পাৰোঁ, এটা অক্সিজেন যোগ হৈছে, ইয়াত অক্সিজেন বিয়োগ হৈছে, গতিকে এইটো হৈছে আমাৰ এটা জাৰণ বিজাৰণ বিক্ৰিয়া। তো ইয়াৰ পিছত আছে আমাৰ ক্ষয়ীভৱন। ক্ষয়ীভৱন মানে কি, এতিয়া সো এইটো মুছি দিওঁ, মই আশা কৰোঁ তোমালোকে উঠাই লৈছা। ক্ষয়ীভৱন, সো ধাতু এটা যেতিয়া ইয়াৰ চৌপাশৰ বিভিন্ন ধৰণৰ উপাদান যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া এই ধাতুবিলাকৰ ক্ষয় ঘটে, ইয়াকে কি বুলি কোৱা হয়, ক্ষয়ীভৱন বুলি কোৱা হয়। ক্ষয়ীভৱন কাক বোলে, ক্ষয়ীভৱন মানে কি, যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটে, এই প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বোলে। তো ক্ষয়ীভৱন তোমালোকে বুজিব পাৰিছা, যেতিয়া ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয়, এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বুলি কোৱা হয়। তো ক্ষয়ীভৱন নিশ্চয় তোমালোকে বুজিব পাৰিছা। ইয়াৰ উদাহৰণ আছে যেনে লোৰ ওপৰত পৰা মুগা চাবনি, এই ক্ষয়ীভৱনৰ উদাহৰণ যেনে লোৰ ওপৰত পৰা মুগা চামনি, ইয়াক মামৰ বুলিও কোৱা হয়। কি বুলি কোৱা হয়, মামৰ ধৰা বুলি কোৱা হয়। মামৰ ধৰা কাক বোলে, যেতিয়া লোৰ বস্তু এটা আমি বজাৰৰ পৰা কিনি আনো, তেতিয়া প্ৰথমতে চিকমিকিয়া হৈ থাকে, কিন্তু কিছুদিন যোৱাৰ পিছত ই জলীয় বাষ্পৰ দ্বাৰা আক্ৰান্ত হৈ ই ৰঙচুৱা মুগা বৰণৰ হৈ পৰে, ইয়াকে কি বুলি কোৱা হয়, লোৰ ওপৰত পৰা মুগা চামনি, ইয়াক আমি মামৰ বুলি কওঁ। তো মামৰ ধৰা কাক বোলে, মামৰ মানে কি, মামৰ ধৰা কি, যেতিয়া আমি লোৰ বস্তুবোৰ বজাৰৰ পৰা কিনি আনো, তেতিয়া প্ৰথমতে চিকমিকিয়া হৈ থাকে, কিন্তু যেতিয়া কিছুদিন থাকে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা বাহিৰৰ পাৰিপাৰ্শ্বিকৰ বিভিন্ন ধৰণৰ জলীয় বাষ্প আদিৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া এই লোৰটো লাহে লাহে কি হৈ যায়, মুগা বৰণৰ হৈ যায়, ইয়াকে মামৰে ধৰা বুলি কোৱা হয়। এটা এক্সট্ৰা কুৱেশ্যন আমি লিখিব পাৰোঁ, যে তোমালোকে ইয়াতে লিখিবা মামৰে ধৰা কাক বোলে, মামৰে ধৰা কাক বোলে। এনসার লিখিবা তোমালোকে, লোৰ বস্তুবোৰ প্ৰথমে চিকমিকিয়া হৈ থাকে,
কিন্তু কিছুদিন পিছত এইবোৰৰ ওপৰত এটা মুগা বৰণৰ চামনি পৰে। ইয়াকে মামৰে ধৰা বা মামৰ বোলে। ইয়াকে মামৰে ধৰা বলে। ইয়াকে মামৰে ধৰা বলে। গতিকে এইটো তোমালোকে উঠাই ল'বা। এতিয়া নেক্সট, যেতিয়া ধাতু এটাই ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় ইয়াক ক্ষয়ীভৱন বুলি কোৱা হয়। ক্ষয়ীভৱনৰ এটা উদাহৰণ হৈছে লোৰ ওপৰত পৰা মুগা চামনি। ইয়াৰ উপৰিও চিলভাৰৰ ওপৰত পৰা সেউজীয়া চামনি। তাৰপিছত চিলভাৰৰ ওপৰত পৰা কলা চামনি। চিলভাৰৰ ওপৰত কলা চামনি আৰু কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি। এইবিলাক হৈছে আমাৰ ক্ষয়ীভৱনৰ উদাহৰণ। তো এতিয়া আমি লাষ্ট পাৰ্টত আহি উপস্থিত হৈছে, এইটো হৈছে ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা। যেতিয়া আমি যিবিলাক খাদ্যবস্তু খাওঁ সেই খাদ্যবস্তুবিলাক যেতিয়া আমি থৈ দিওঁ, এই খাদ্যবস্তুবিলাকৰ জাৰণ ঘটিলে দুৰ্গন্ধ হয়। ইয়াকে ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা বোলে। আমি তেলজাতীয় বা চৰ্বিজাতীয় খাদ্যবস্তুৰ জাৰণ ঘটিলে এইবোৰ দুৰ্গন্ধ হয়। ইয়াকে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি বোলে। ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা কাক বোলে? তেল বা চৰ্বিজাতীয় খাদ্যৰ, এইটো আমি ইয়াত লিখিছোঁ, তোমালোকে এইখিনি উঠাই লৈছা বুলি মই অনুভৱ কৰিছোঁ। তো মই নেক্সট তেল বা চৰ্বিজাতীয় খাদ্যৰ জাৰণ ঘটিলে দুৰ্গন্ধ হয়। ইয়াকে ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা বলে। ইয়াকে ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা বলে। তেল বা চৰ্বিজাতীয় খাদ্যবস্তুৰ জাৰণ ঘটিলে দুৰ্গন্ধ হয়। ইয়াকে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা বলে। তো ইয়াত এটা কুৱেশ্যন আছে, মই সেই শ্বৰ্ট কুৱেশ্যনত দি দিম। তো আজি মই কৈছোঁ এনে যে চিপছৰ উৎপাদকসকলে চিপছৰ পেকেটত কি গেছ ভৰাই থয়? নাইট্ৰজেন গেছ ভৰাই থয়। কিয় নাইট্ৰজেন গেছ ভৰাই থয়? যাতে অক্সিজেন গেছ যদি সোমাই যায় তাতে জাৰণ ঘটিব পাৰে, সেইকাৰণে জাৰণ নঘটিবৰ বাবে অক্সিজেন গেছ ভৰাই দিয়ে, নাইট্ৰজেন গেছ ভৰাই দিয়ে। তো চেপ্টাৰটো ইয়াতে সমাপ্ত হ'ল। ইয়াৰ পিছত এই চেপ্টাৰৰ ওপৰত বেছ কৰি কিছুমান শ্বৰ্ট কুৱেশ্যন বা প্ৰয়োজনীয় কুৱেশ্যন এনচাৰ মই আলোচনা কৰিম। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো বুজিব পাৰিছা। তো এইটো 6টা ভিডিঅ'ত মই প্ৰথম চেপ্টাৰটো অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু ইয়াৰ সমীকৰণ পাৰ্টটো মই সমাপ্ত কৰিলোঁ। গতিকে তোমালোকে গোটেইকেইটা ভিডিঅ' চাবা, তেতিয়াহ'লে বুজিব পাৰিবা। আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যদি চেনেলত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ তোমালোকে সোনকালে পোৱা। লগতে মোৰ চেনেলত ইংলিছ গ্ৰামাৰৰ ভিডিঅ' আছে। গতিকে ইংলিছ গ্ৰামাৰৰ ভিডিঅ' তুমি যদি চাব বিচৰা তেতিয়াহ'লে তুমি প্লেলিষ্টত যাবা। প্লেলিষ্টত গৈ ইংলিছ গ্ৰামাৰ ছেকশ্যনত তুমি ক্লিক কৰিবা। ইংলিছ গ্ৰামাৰৰ ভিডিঅ'সমূহ তোমালোকে ষ্টেপ বাই ষ্টেপ চাব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।